নমস্কাৰ। ভাৰত পাকিস্তানৰ যুদ্ধ বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, সকলোৱে গম পাইছেই। কিন্তু ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে পাকিস্তানে বহুত প্ৰকাৰে বিভিন্ন ধৰণে ধৰক ফেচবুকৰ যোগেদি বা তেওঁলোকৰ যুদ্ধৰ সা সৰঞ্জাম এইবিলাকতো তেওঁলোকে ব্যৱহাৰ কৰিয়ে আছে। এতিয়া আকৌ নতুনকৈ এটা চেষ্টা চলাইছে যে চাইবাৰ এটেক দি পেলাই ভাৰতবাসীক কেনেদৰে অনিষ্ট কৰিব পাৰোঁ। তো সেইটো সম্ভৱ নহয়, ইমান সহজ নহয় ভাৰতবৰ্ষক ইমান সহজতে ধ্বংস কৰা। সেইটো তেওঁলোকে খেলাৰ নিচিনাকৈ খেলি থাকিব পাৰিব, কিন্তু তাত যে জয়ী হ'ব সেইটো একেবাৰে কোনো পধ্যেই হ'বই নোৱাৰে। কিন্তু এই চাইবাৰ এটেক কৰাৰ সময়ত বিশেষ কি হৈছে যে চাইবাৰ এটেক কি ধৰণে চাইবাৰ এটেক কৰিব। তো তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' পঠাই আছে বা ভিডিঅ'ৰ মাধ্যমেৰে কৰিব পাৰে বা কিবা ভাইৰাছ এইবিলাক পঠাইছে, ইমান মই গম নাপাওঁ। কিন্তু মই কালি ৰাতি যেতিয়া ফেচবুকটো খুলিছিলোঁ, ফেচবুকটো খোলোতে মেছেঞ্জাৰত ছিকিউৰিটি এলাৰ্ট বুলি ওলাই আছে, ছিকিউৰিটি এলাৰ্ট। তাৰপিছতে মই ক্লিক কৰিছিলোঁ, কি হয়নো ছিকিউৰিটি এলাৰ্ট, কোনোদিনেতো অহা নাই। তো ছিকিউৰিটি এলাৰ্টত গম পাইছোঁ যে মোৰ ফেচবুকটো বেলেগ এটা ফোনত, বেলেগ এটা ডিষ্ট্ৰিক্টত বেলেগ ষ্টেটত মোৰ ফেচবুকটো অন কৰি থকা হৈছে। একেবাৰে অসম্ভৱ, কাৰণ যেতিয়া ফেচবুক এটাত লগ ইন হয় তেতিয়া মোলৈ মেছেজ আহে বা ইমেইল আহে লগে লগে যে কনফাৰ্ম কৰিব লাগে, য়েছ অৰ ন' যে সেইটো মোৰ একাউণ্ট হয় নে নহয়। সেইটো যদি মই য়েছ বুলি কওঁ তেতিয়াহে সেইজনে খুলিব পাৰে, বা মই বেলেগ এটা ধৰক মোবাইলত মোৰ ফেচবুক আইডিটো মই লগ ইন কৰিছোঁ, তেতিয়া মই অ'কে কৰি দিলে বা য়েছ কৰি দিলে মই তাত খুলিব পাৰোঁ, তাত অন হৈ যায়। কিন্তু সেইবিলাকো মেছেজ অহা নাই। তো তাৰপিছত ছিকিউৰিটি এলাৰ্টত এনেকুৱা হৈছে যে খুলি থকা হৈছে ফেচবুকটো। তো মইতো বহুত আচৰিত হৈছোঁ। ধৰক এতিয়া আমি সৰু ক্ৰিয়েটাৰ, আমি ইমান ডাঙৰ ক্ৰিয়েটাৰ নহয়, তথাপিও ধৰক ফেচবুকৰ মাধ্যমেৰে তো বহুতখিনি কৰিব পাৰি, বহুতখিনি কাম কাৰ্যকলাপবিলাক ফেচবুকৰ দ্বাৰা কৰি যোৱা হৈছে। আৰু তেওঁলোকে বেছিকৈ ফেচবুকটো কিয় টাৰ্গেট কৰি ল'ব, কাৰণ আমি প্ৰচাৰবোৰ ক'ৰ মাধ্যমেৰে পাওঁ, ক'ৰ মাধ্যমেৰে প্ৰচাৰবোৰ বা কিহৰ জৰিয়তে তেওঁলোকে আমাক আঘাত দিব পাৰে। সেইটো হৈছে ফেচবুকো এটা ছ'চিয়েল মিডিয়া, ফেচবুকতে বেছি মানুহ এক্টিভ থাকে। তো তেওঁলোকে এইটো নহয় যে ভিডিঅ' পঠাইহে আমাক ধৰক অনিষ্ট কৰিব পাৰিব বা ভিডিঅ' দ্বাৰাহে আমাক চাইবাৰ এটেক কৰিব পাৰিব, সেইটো কোনো কথা নহয়। ভিডিঅ' নহয়, ফেচবুকৰ মাধ্যমেৰে তেওঁলোকে আমাক কি কৰিব পাৰে, এটেক কৰিব পাৰে। তো সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ বহুত জৰুৰী, বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ গম নাপায়, কাৰণ এই মোবাইলটো যে অকল আমিয়ে চাই আছোঁ সেইটো কথা নহয়, আমাৰ কণ ল'ৰা ছোৱালীৰ হাততো মোবাইলটো থাকে। তেওঁলোকেনো কি জানে, এটা ভিডিঅ' চাওঁ বুলি মোবাইলটো ক্লিক কৰি দিব, তাতেতো বহুতখিনি ধৰক ঘটনা হৈ যাব পাৰে। বা বৃদ্ধজনো, এতিয়া আমিহে মোবাইলত ব্যস্ত হৈ থাকোঁ, আমিহে এক্টিভ থাকোঁ, তো আমি গম পাওঁ। কিন্তু আমাৰ যোনবিলাক বয়োজ্যেষ্ঠ লোক, তেওঁলোকে ইমান এক্টিভ নাথাকে, ঘৰৰ কামৰ লগতে ব্যস্ত হৈ থাকে। তো তেওঁলোকেও কি কৰিব যে কিবা ভিডিঅ' আহিছে বা ফেচবুকটোত কি আহিছে বা য়েছ বুলি আহিছে দেখোন লগে ডাইৰেক্ট লগ ইন কৰি দিব। তো সেই বিষয়ে বহুতখিনি জৰুৰী, এতিয়া সেইখিনিত বেছি গুৰুত্ব দিয়াটো বহুত জৰুৰী হৈছে। মোবাইলটো কাৰ হাতত আছে, কেনেকৈ আছে, মোবাইলৰ স্ক্ৰীনৰ লক কৰাৰ লগতে ছিকিউৰিটি লগো কৰিব লগা হৈছে। সেইবাবে আপোনালোকেও চেক কৰিব যে কি হয়, ফেচবুক মেছেঞ্জাৰত বস্তুটো দেখা নাপায়। ফেচবুক যোনটো লাইটটো, ফেচবুক লাইটত যেতিয়া মেছেজত ক্লিক কৰিব, তাতে ছিকিউৰিটি এলাৰ্ট বুলি আহিব। তাত যদি আপোনাৰ ফেচবুকটো কোনোবাই হেক কৰিব বিচাৰিছে বা কোনোবা দুষ্ট চক্ৰান্তই আপোনাৰ ফেচবুকটো লক কৰিব বিচাৰিছে, তেতিয়া আপুনি অতি শীঘ্ৰে এইটো কি কৰিব পাৰিব, যে যোনটো ছিকিউৰিটি এলাৰ্ট, তাত গৈ পেলাই আপুনি পাছৱৰ্ড লগাব পাৰিব। আৰু এইটো নেক্সট টাইম আৰু কোনেও লগ ইন কৰিব নোৱাৰে। বহুতখিনি তাতে সুবিধাখিনিও আছে, আপোনালোকে এবাৰ চাব। মই ইমানখিনি ভিডিঅ'টো বহল হৈ যাব ন, আৰু আজিকালি ভিডিঅ' বহলকৈ চাবলৈ কাৰো সময়ো নাই, আৰু ইমানখিনি অকণমান কথাৰ লগত ইমানখিনি বহল কৰিব বিচৰা নাই। তথাপিও আপোনালোকে এবাৰ মোবাইলটো চেক কৰিব, চেক কৰাৰ লগতে চাব যে তেনেকুৱা ধৰণৰ ছিকিউৰিটি এলাৰ্ট আহিছে নেকি। তো সেইটোৱে মই আপোনালোকক জনাব বিচাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে বুলি নহয়, সকলোৰে জৰুৰী হোৱাকৈ বহুত ইম্পৰ্টেণ্ট, এইটোত ভাল লগা বেয়া লগা নাই, মই এটা ইম্পৰ্টেণ্ট কথাহে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আপোনালোকৰ ইয়াৰ মতামতবিলাক আগবঢ়াবচোন, যে হয় আহিছে নে নাই অহা। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজনে সুৰক্ষিত হৈ থাকে। তেন্তে ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।